ডুৰাণ্ড কাপটো ইতিমধ্যে আমাৰ যিটো চেণ্ড বেছ যিটো আমাৰ স্প্ৰিংকলাৰ লগোৱা ফিফা এপ্ৰুভ এটা ষ্টেডিয়াম কোকৰাঝাৰত হৈ গ'ল, যিটো প্ৰথম নৰ্থ ইষ্টত এনেকুৱা স্মাৰ্ট ষ্টেডিয়াম প্ৰথম নৰ্থ ইষ্টত কোকৰাঝাৰতে হৈছে। আৰু ডুৰাণ্ড কাপৰ কাৰণে আমি বনাইছোঁ। ইয়াৰ প্ৰিপাৰেশ্যন অলমষ্ট কমপ্লিট হৈ গৈছে আৰু ইয়াত চিফ গেষ্ট হিচাপে ইণ্ডিয়ান আৰ্মিয়ে চিন্তা কৰি আছে যে আকৌ ৰক্ষামন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ জনাব লাগে আৰু লগতে মহামহিম ভাৰতৰ ৰাষ্ট্ৰপতি মেডামকো ইয়াত আমন্ত্ৰণ জনোৱাৰ কাৰণে চিন্তা কৰা হৈছে। ইণ্ডিয়ান আৰ্মি আৰু আমাৰ BTR চৰকাৰৰ তৰফৰ পৰা আমি ৰিকুৱেষ্টবিলাক পঠাইছোঁ। আমি চাই ল'ম, তেখেতসকলে যদি আহে বহুত ভাল হ'ব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ ৰাজ্যপাল ডাঙৰীয়াকো আমি ইয়াত আহ্বান জনাইছোঁ। চ' এইবাৰৰ ডুৰাণ্ড কাপটো আগতকৈ আৰু ভাল হ'ব, মই এইটো আশা কৰিছোঁ। আৰু অহা 11 তাৰিখৰ পৰা ট্ৰফি টুৰ হ'ব। আমাৰ 5খন জিলাতো ট্ৰফি টুৰ হ'ব আৰু ট্ৰফি টুৰৰ সময়ত এটা ফ্ৰেণ্ডলি মেচ হ'ব প্ৰত্যেকটো জিলাতে। এই বছৰ BTCত খুব তেনেকুৱা ডাঙৰ অসুবিধা একো অহা নাই এতিয়ালৈকে, কিন্তু কিছুমান নদীবিলাক বা সৰু সৰু উপনৈবিলাকো অলপমান ইৰোশ্যন কৰি আছে, বহুত বেছি ইৰোশ্যন কৰি আছে। আৰু সেইকাৰণে আমি বিভিন্ন ঠাইত ঘূৰি পেলাই ক'ত ক'ত ইৰোশ্যন হৈছে ইয়াত আমাৰ EM ডাঙৰীয়া বা আমি সকলো খবৰ লৈছোঁ। যোৱাকালি EC মিটিঙতো আমি ডিছকাশ্যন কৰিছোঁ যে য'ত য'ত এই বছৰ ইৰোশ্যন হৈছে এই এৰিয়াবিলাক আইডেণ্টিফাই কৰি নেক্সট বছৰত যাতে এইটো পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰিব পৰা যায়, ইয়াৰ কাৰণে স্কিম বনোৱা আৰু গোটেই ইৰোশ্যন পইণ্টবিলাক আইডেণ্টিফাই কৰাৰ কাৰণে আমি সকলোকে দায়িত্ব দিছোঁ। কি হৈছে ডুৰাণ্ড কাপটো ইতিমধ্যে আমাৰ যিটো চেণ্ড বেছ যিটো আমাৰ স্প্ৰিংকলাৰ লগোৱা ফিফা এপ্ৰুভ এটা ষ্টেডিয়াম কোকৰাঝাৰত হৈ গ'ল, যিটো প্ৰথম নৰ্থ ইষ্টত এনেকুৱা স্মাৰ্ট ষ্টেডিয়াম প্ৰথম নৰ্থ ইষ্টত কোকৰাঝাৰতে হৈছে। আৰু ডুৰাণ্ড কাপৰ কাৰণে আমি বনাইছোঁ। ইয়াৰ প্ৰিপাৰেশ্যন অলমষ্ট কমপ্লিট হৈ গৈছে আৰু ইয়াত চিফ গেষ্ট হিচাপে ইণ্ডিয়ান আৰ্মিয়ে চিন্তা কৰি আছে যে আকৌ ৰক্ষামন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ জনাব লাগে আৰু লগতে মহামহিম ভাৰতৰ ৰাষ্ট্ৰপতি মেডামকো ইয়াত আমন্ত্ৰণ জনোৱাৰ কাৰণে চিন্তা কৰা হৈছে। ইণ্ডিয়ান আৰ্মি আৰু আমাৰ BTR চৰকাৰৰ তৰফৰ পৰা আমি ৰিকুৱেষ্টবিলাক পঠাইছোঁ। আমি চাই ল'ম, তেখেতসকলে যদি আহে বহুত ভাল হ'ব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ ৰাজ্যপাল ডাঙৰীয়াকো আমি ইয়াত আহ্বান জনাইছোঁ। চ' এইবাৰৰ ডুৰাণ্ড কাপটো আগতকৈ আৰু ভাল হ'ব, মই এইটো আশা কৰিছোঁ। আৰু অহা 11 তাৰিখৰ পৰা ট্ৰফি টুৰ হ'ব। আমাৰ 5খন জিলাতো ট্ৰফি টুৰ হ'ব আৰু ট্ৰফি টুৰৰ সময়ত এটা ফ্ৰেণ্ডলি মেচ হ'ব প্ৰত্যেকটো জিলাতে। मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। चिरां जिल्लानि सिङाव थानाय काजलगावनि सिफुं हटेलखौ गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै मोनसे सिफुं हटेल ब्रान्च खुलिनाया नोंथांमोननि थाखाय गोजोनथाव खौरां लानानै फैदों। नोंथाङाबो जुदि गुवाहाटीयाव थायोब्ला एबा गुवाहाटी नोगोराव दावबायहैनाय समाव बर'नि दोरोङारि ओंख्रिखौ जानो लुबैयोब्ला गुवाहाटी नोगोरनि साखाथियाव थानाय सानसारियाव गोदानै बेखेवनाय सिफुं हटेलाव थांनानै जाहैनो हागोन। बे सिफुं हटेलाव नोंथाङा बाङाय बेसेनावनो बर'नि गोबां गुबुन गुबुन दोरोङारि जाग्रा ओंख्रिफोरखौ मोननो हागोन। अनला दाउ, सबाय दाउ, अमाजों नारजि, मैथा अमा, ना बाथोन, थारुन ना, थारुन अमा आरो गोबां बायदि बायदि बर'नि ओंख्रिखौ बे बर'नि सिफुं हटेलाव मोननाय जायो। सोरबाफोर जुदि बे सिफुं हटेलाव बर'नि संनाय खावनायखौ जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 9864747796 9954772037 जामबुं नम्बराव कल खालामनानै बुकिं खालामहरनो हागोन।